নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল ফাষ্ট এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সাধাৰণ জ্ঞানৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ: মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। পঞ্চশীল নীতিৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰটো হ'ব পঞ্চশীল নীতিৰ প্ৰৱৰ্তক হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। শিৱমুদ্ৰম জলপ্ৰপাত কোন নদীত অৱস্থিত? শিৱমুদ্ৰম জলপ্ৰপাত কাবেৰী নদীত অৱস্থিত। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ জাতীয় ফুলবিধ কি? ভাৰতৰ জাতীয় ফুলবিধ হ'ল পদুম ফুল। ভাৰতৰ জাতীয় গছ কি? ভাৰতৰ জাতীয় গছ হ'ল বটগছ। তাৰ পিছৰ প্ৰশ্নটো: ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰ গ্ৰহণৰ বয়স কিমান? ইয়াৰ উত্তৰটো হ'ব 65 বছৰ। তাৰ পিছৰ প্ৰশ্নটো: সৰ্বপ্ৰথম কি প্ৰাণীয়ে মহাকাশলৈ গৈছিল? সৰ্বপ্ৰথম কুকুৰে মহাকাশলৈ গৈছিল। চাইলেণ্ট ভেলী উদ্যান ক'ত আছে? চাইলেণ্ট ভেলী উদ্যান কেৰালা ৰাজ্যত আছে। ৰাজ্যৰ বিধানসভাত কোনে সভাপতিত্ব কৰে? বিধানসভাৰ অধ্যক্ষই ৰাজ্যৰ বিধানসভাত সভাপতিত্ব কৰে। আন্তৰিক ধন্যবাদ জনাইছোঁ সকলোকে যিসকল লোকে এই ভিডিঅ'টো চালে। লগতে এটা অনুৰোধ, যদিহে অলপ হ'লেও এই ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।